हेलो गाइस की खबर आशा करो সকলো ভালে আছে গুড মর্নিং আজি ৰাতিপুৱাই মই জেগা এটাত যাব ওলাই আছো মানে গাড়ীখন লম বুলি ভাবিছিলো বুকিং কৰিব কাৰণে আজি যাম চিলাপথাৰ আপোনালোকে চাই দিব মোৰ ভিডিঅ' বিলাক কন্টিনিউ গৈ আছো এতিয়া ৰাস্তা লগ পাইছো গাইস এতিয়া আমি আহি অলৰেডি পাই গলো জিয়াদল পাৰ চিলাপথাৰলৈ কিমান সময় লাগে গৈ আছো আপোনালোকৰ ৰাস্তাত লগ পাই আছো দেখুৱাই দিম কেনেকুৱা লাগে কি কথা মানে গাড়ী এখন লম বুলি বহু দিনৰ পৰা এটকাকে পইচা হাঁচি ৰাখিছিলোঁ সেয়া আজি বুকিঙৰ কাৰণে যাওঁ মানে মাতিছে ডিলাৰলৈ এতিয়া ডিলাৰত গৈ কি হয় কি নহয় কথা চথাবিলাক পাতি মেলি চামগৈ আৰু হ'লে মানে কাইলৈ আনা দেখি পাই যাব আপোনালোকে গাড়ীখন অ'কে যাওঁতে মানে ৰাস্তাতে পূৰা দেখি পাই গ'লোঁ এই মুধৰি গছ এজোপা একদম পকা কেইটামান লাগি আছিলে ভকতে ছিগি আছে আৰু মই মানে ভিডিঅ' বনাই আছো এয়া গাইছ দেখিছে নহয় পুৰা দেখাই আছে মানে পকা ওলাই অ'কে গাইছ বাই বাই গাইছ এতিয়া আমি মানে জিয়াদল পালোহি জিয়াদলৰ পৰা এতিয়া গৈ আছো এয়া আপোনালোকে চাই থাকিব জিয়াদল মই আপোনালোকক দেখুৱাই থাকিম ভিডিঅ'বোৰ কণ্টিনিউ যিমান পাৰোঁ সিমান আপোনালোকে মোৰ ভিডিঅ'বোৰ যেন আঁকোৱালি লয় তাৰে কামনা কৰিছোঁ আপোনালোকৰ ওচৰত আপোনালোকৰ পৰা অলপমান মৰম আৰু সঁহাৰি বিচাৰি মই ভিডিঅ'টো আগুৱাইছোঁ আৰু যদি মোৰ আহিবলগীয়া নতুন গাড়ীখনৰ কাৰণে মই এতিয়া ডিলাৰলৈ গৈ আছোঁ আপোনালোকৰ ডিলাৰত গৈ মই দেখুৱাম মোৰ গাড়ীখন কোনখন কি হয় একচুৱেলি কথা এটা ক'বলৈ গ'লে মই মানে ইমান ধনী ঘৰৰ ল'ৰা নহয় কাৰণ কেলৈ মোক লাগে বিজনেছ মই বিজনেছৰ ক্ষেত্ৰতহে মই বেছিভাগ মানে আগ্ৰহী হওঁ সেইটো কাৰণে বিজনেছ কৰিবলৈ কাৰণে গাড়ী এখন আছে অলৰেডি আৰু এখন গাড়ী ল'ম বুলি ভাবিছোঁ বিজনেছৰ কাৰণে সেইটো কাৰণেহে পাছত মই নিজে ঘূৰি ফুৰা গাড়ী ল'ম আৰু সৰু এখন কিবা মৰম লগা চাই আপোনালোকে যদি আশীৰ্বাদ কৰে মানে মোৰ চেনেলটো আগবঢ়াই লৈ যায় তেতিয়া মই নিশ্চয় ল'ম আৰু লোৱাৰ পিছত কিছুমান মোৰ সপোন আছে সেই সপোনবিলাক যাতে যদি পূৰ হয় মই সমাজৰ ক্ষেত্ৰত লৈ কাম কৰিম বুলি আশা ৰাখি আছোঁ যিমানটো মানে এটা সপোন আছে সেই সপোনটো মোৰ কমপ্লিট যদি হৈ যায় মই সমাজৰ ক্ষেত্ৰত লৈ কাম কৰিব আগবাঢ়িম আৰু লগে এয়া দেখিছে গাড়ী আমাৰ জিয়াদল এইখন নতুন দলং আৰু এইফালে ট্ৰেইনৰ হয় আৰু এইটো পূৰা পানী হৈ আছে মানে ইয়াত গাড়ী আজটোহে পানী এনে কয় নহয় গান এটা আছিলে এইটো গান ষ্টাইলৰ আজটোহে পানী পূৰা আজি আহিছোঁ পূৰা হেভি পানী মানে ইয়াত অ' মাই মানে ক'বলৈ ভাষা নাইকিয়া হৈ গৈছে আৰু সেইটো কাৰণে এয়া দেখিছে গাড়ী অৰুণাচল গাড়ী গৈ আছে মাই গড চুইফ্ট ডিজায়াৰখন বহুত অৱস্থাই পেলাইছে দে আহিলেও মোক আমি সৰু নহয় জানো সৰুবিলাকেতো ৰাস্তা নামিবই লাগিব মানে সৰুৱে যদি ডাঙৰক সন্মান কৰে ডাঙৰে তেতিয়া সৰুক মৰম সঁহাৰিবিলাক দিব সেয়াই আৰু একেই কথা আমি সৰু হৈছোঁ যেতিয়া ডাঙৰ সন্মান কৰিবই লাগিব সেইটো কাৰণে গাড়ী দেখিছে ইমান কষ্ট কৰি আছে বেলচাৰ মাৰিছে ৰ'দখনত আমি বাইক চলাই ঘূৰি ফুৰিছোঁ এইফালে ইমান কষ্ট দেখিছে একচুৱেলি গাইজ কথা এটা ক'বলৈ গ'লে কি হয় মানুহ মাত্ৰে কষ্ট কৰিব লাগিব জীয়াই আছোঁ যেতিয়া কৰিব লাগিব খাব লাগিব কষ্ট কৰিলেহে মানুহ হয় কষ্ট নকৰিলে মানুহ নহয় বুলি কয় নহয় যদি কষ্ট কৰিলে কৰি যাব লাগে কষ্ট নিজৰ মতে নিজে আগুৱাই যাব লাগে ভাবি থকা সপোন এদিন নহয় এদিন পূৰ হয় যদি অকল সপোনটো দেখি পিনে যদি একো এটা নকৰাকৈ থাকে গাইজ একো এটা মানে সম্পূৰ্ণ নহয় বুলি ভাবোঁ আৰু মোৰ মতে মানে কি কয় মই নাজানো এতিয়া গৈ আছোঁ আমি এইয়া দোকান এখনত ৰখিম তাৰপিছত আপোনালোকক কণ্টিনিউ মই ধেমাজিত গৈ থাকিম আৰু আপোনালোকে চাই দিব মোৰ ভিডিঅ'বোৰ কণ্টিনিউ ভাল পালে লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব মোৰ মৰমৰ হকী ব্লগ চেনেলটোলৈ আপোনালোকক সকলোলৈ মই স্বাগতম আন্তৰিকতা শুভেচ্ছা জনাইছোঁ এতিয়া যেনেকৈ আছোঁ তেনেকৈ সদায় যেন আগুৱাই যাওঁ আগলৈ আৰু আপোনালোকে যেন মোক আশীৰ্বাদ কৰিছে তাৰে কামনা কৰিছোঁ আপোনালোকক অ'কে বাই এতিয়া আহি আমি নোৱাধান পালোঁ গাড়ীত এতিয়া দেখিছে ৰাস্তাৰ ওপৰত পূৰা পানী ইমান পানী হৈ আছে মানে ৰাস্তাত আকৌ একো ক'বলৈ ভাষা নাই আৰু মানে গাড়ী দেখিছে নহয় এতিয়া মানে অলপ কমেই হ'ল মই যোৱা আজি এসপ্তাহৰ মূৰত এদিন আহিছিলোঁ
আহোঁতে মানে দেখিলোঁ গাইজ ইমান পানী নহয় ইয়াত। মানে মই গাড়ী লৈ আহিছিলোঁ তেতিয়া, গাড়ীখন মানে পাৰ কৰিবলৈ মোৰ পূৰা ভয় লগা হৈ গৈছিলেগৈ মানে। এই দেখিছে গাড়ী, দেখিছে মোৰ আগে গাড়ী আহি আছে। এয়া মানে এখন বেলি ন ভেৰি নাইচ ৱাটাৰ। একচুৱেলি মোৰ জীৱনত ক'বলৈ গ'লে মোৰ লগত এনেকুৱা এটা জীৱনসংগী লাগে, মোৰ লগত কাজিয়া কৰিলেও চলিব, মাৰিলেও চলিব, কাটিলেও চলিব, কিন্তু তাৰ লগত পূৰা বেষ্ট ফ্ৰেণ্ড থাকিব নালাগিব। ল'ৰা কিন্তু ছোৱালী থাকিলে মই এইটো ক'বলৈ নাই। এতিয়া আহি চিলাপথাৰ টাউন পাই গ'লোঁ অলৰেডি আমি। এতিয়া ইয়াৰ পৰা ডিলাৰলৈ যাম। আমাক ল'বলৈ ল'ৰা এজন আহি আছে মানে, তাৰ লগতে যাম। আহিছে ন আমিতো এতিয়া আমি এগ্ৰিমেণ্ট কৰি আছোঁ মানে, আৰু কালিকৈ কি হয় আৰু। একচুৱেলি এতিয়া চিলাপথাৰৰ পৰা আহিলোঁ, আহি পিনি এতিয়া বহুত ৰাতি হৈ গ'ল। এতিয়া আমি দোকান এখন ৰখিছোঁ, আৰু আজি ভিডিঅ'টো ইয়াৰ পৰাই সামৰণি মাৰি দিছোঁ আৰু। যদি ভিডিঅ'টো ভাল পায় লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰিলে নাপায়। অ'কে।